আপোনালোকে ইতিমধ্যে জানে যে আমাৰ ৰাজ্যখনত অহা মাহটো বিশেষকৈ এপ্ৰিল পৰ্যন্ত কেইবাটাও নিৰ্বাচন আমি সন্মুখীন হ'ব লাগিব আৰু সমান্তৰালভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাও অনুষ্ঠিত হ'ব। তাৰ পৰিপ্ৰেক্ষিতত 15 ফেব্ৰুৱাৰীৰ পৰা কোভিড সংক্ৰান্তীয় যিমানবোৰ ৰেষ্ট্ৰিকশ্যন আছিলে সেই গোটেইবোৰ ৰেষ্ট্ৰিকশ্যন আমি প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছো। From 15 February, there will be no curfew and life will be normal except mask আৰু sanitizer এই দুটাক বাদ দি আন যিমানখিনি আমি কোভিডৰ ওপৰত ৰেষ্ট্ৰিকশ্যন আছে গোটেইখিনি আমি 15 ফেব্ৰুৱাৰীৰ পৰা উইথড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো। সিনেমা হলৰ পৰা মললৈকে গোটেইখিনি উইথড্ৰ হ'ব। খালি ইয়াত দুটা পইণ্ট থাকিব, সেইটো হ'ল যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী তেওঁলোকে ভেকচিন লৈহে পৰীক্ষা দিব যাব তেনেকুৱা এটা আমাৰ অনুৰোধ থাকিব বা তেনেকুৱা এটা সেৱা বা কাউন্সিলে তেনেকুৱা এটা নিৰ্দেশ দিব। মই এই কথাটো আগতীয়াকৈ এই কাৰণে কৈছো যে এতিয়াৰ পৰা ভেকচিন ললেহে মেট্ৰিকৰ বা হায়াৰ সেকেন্ডাৰীৰ আগত ডাবল ড'জটো সম্পূৰ্ণ হ'ব। সেইকাৰণে আমাৰ বৰ্তমান কোভিড সংক্ৰান্তীয় এইটোৱে ৰেষ্ট্ৰিকশ্যন থাকিব যে পৰীক্ষা কেন্দ্ৰত যিসকলে যাব তেওঁলোকে কোভিড-19ৰ ভেকচিন ল'ব আৰু এই ভেকচিনটো অলপ সোনকালে ল'ব লাগে যাতে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষালৈকে দুটা ড'জ সম্পূৰ্ণ হয়। এতিয়া কোনোবাই ক'ব ভেকচিন নিদিলে পৰীক্ষা দিব নিদিব নেকি? আমি লেট আছ নট ডিছকাছ নিগেটিভ থিংছ যে কোনেও নল'ব বুলি আমি ভাবিব নালাগে। আমি ভাবিম যে চবেই ল'ব, কিন্তু নললে কি হ'ব সেই কথাটো আমি 1.5 মাহ পিছত 2 মাহ পিছত আলোচনা কৰিম। মেট্ৰিকৰ 10 দিন আগত আলোচনা কৰিম। সেই পইণ্টলৈকে এতিয়া আমি যাব খোজা নাই।